হেল্ল' বন্ধুসকল, সকলোকে সুপ্ৰভাত জনাই আজিৰ ভিডিঅ'টো ৰাতিপুৱাই আৰম্ভ কৰিছোঁ। আজি যিহেতু ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে আৰু যিহেতু মই সদায় শুই উঠিয়েই চিধা ব্ৰাছডাল লৈ আহিয়ে বাৰীত সোমাওঁ, বাৰীত শাক পাচলিখিনি চাওঁ। এটা বহুত ভাল লাগে শাক পাচলিখিনি দেখি ৰাতিপুৱাই আহিয়ে। আজি অলপ দেৰি হ'ল, সেইকাৰণে ছাতি লৈ এয়া বাৰীত সোমাইছোঁহি। এনেধৰণে আহি দেখিছোঁ পথাৰৰ গোটেই ধানবিলাক পৰি বহুত লোকচান কৰিছে। দেখিছে নহয়, ধানবিলাক পৰি একদম বেয়া হৈ গৈছে, পানীত ডুব গৈ গৈছে। এয়া বাৰীলৈ সোমাই আহি দেখিলোঁ কবি পুলি ৰুবৰ কাৰণে হাল বাই থোৱা মাটিৰ দৰে এনেকুৱা অৱস্থা হৈ পৰিছে। পানী হৈ গ'ল, গোটেইখন বোকা। আকৌ কষ্ট হ'ব, বহুত হাল বাব লাগিব। এয়া ধনিয়াখিনি এনেধৰণে আগতীয়া ধনিয়াখিনি এইখিনি গোটেই বন গজি গ'ল, মাজে মাজে দুই এডাল আছে। এনেধৰণে পিছতীয়াকৈ এইখিনি ধনিয়া চিটি আছে। এইখিনি আজি ধনিয়া সিঁচিম বুলি ভাবিছিলোঁ, কিন্তু বৰষুণে অৱস্থা বেয়া কৰি দিলে। কবি পুলিবিলাকো এনেকুৱা ধৰণে লেও হৈ পৰিছে। এইখিনি অলপ নেট দি থোৱাৰ কাৰণে অলপ ভাল হৈছে। এতিয়া দেখিছে নহয়, গছবিলাকৰ পাতে বহুত কবি পুলিখিনি এনেধৰণে পাত পৰি বেয়া হৈ গৈছে। বৰষুণে মুঠতে অৱস্থা একদম কাহিল কৰি পঠিয়াইছে। এনেধৰণে পাতবিলাক পৰি পুলিখিনি হেঁচা মাৰি ধৰি আছে। এইবিলাক আগতে ৰোৱা কবি পুলিখিনি এনেধৰণৰকৈ পাত পৰি আছে। বৰষুণ পৰিছে যদিও অলপ ভাল এটা হৈছে, কিন্তু বেছিকৈ বৰষুণ দিলে খাৰ উঠি যোৱাৰ সম্ভাৱনা থাকে। এনেধৰণে বাৰীৰ মাজত গোটেই পানী হৈ গৈছে। এইবিলাক ধনিয়া পৰহি সিঁচিছিলোঁ, ধনিয়াবিলাক গজালি মেলিছে আৰু এনেধৰণে এইখিনি বেঙেনা গুটিখিনি সিঁচিছিলোঁ। এইবিলাক আমাৰ পথাৰ হয়, বহুত ভাল লগা এটা দৃশ্য। গোটেইবিলাক সেউজীয়া হৈ আছে। এতিয়া ধানবিলাক লাহে লাহে ওলাইছে, আৰু কেইদিনমানৰ পিছত সম্পূৰ্ণকৈ পকিলে ধানবিলাক গোটেই পথাৰখন সোণালী হৈ পৰিব। এইবিলাক গোটেই কবি পুলিখিনিত এনেধৰণকৈ গছপাত পৰি আছে। গোটেইখন পুলিবিলাক সাবতা মাৰি ধৰিছে। এতিয়া আকৌ লাহে লাহে এইবিলাক মুকলি কৰি দিব লাগিব। এইখিনি আমাৰ আলুখিনি যিখিনি আলু দিছিলোঁ, এনেধৰণে খেৰ নাই কাৰণে এনেধৰণে আলুখিনি পৰি আছে, বন মেলিছে। আৰু এইবিলাক আলু পিছত দিয়া আলু। এনেধৰণে বৰষুণত হেঁচা মাৰি গৈছে। কিছুমান আলু তলিত কিমান পানী হৈ গৈছে। এনেধৰণে এইখিনি আলু দিয়া হৈছে। এতিয়া ইপিনে আকৌ নতুনকৈ শাক পুলি ৰুবৰ কাৰণে জংঘল চাফা কৰি থকা হৈছে। এইবিলাক নতুনকৈ আকৌ এইখিনি মাটিতে শাক পুলি ৰোপণ কৰিবৰ কাৰণে জংঘল চাফা কৰি আছিলোঁ। মুঠতে বৰষুণে গোটেইখন অৱস্থা বেয়া কৰি পঠাইছে। এনেধৰণে মোৰ বাৰীখন আপোনালোকক দেখুৱালোঁ। আজিলৈ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।